শৰতৰ সন্ধিয়া ৰাতি অতি বিতুপন কৰজোৰে কাটাৰ কৰো তুলসী নমস্কাৰ, মোৰ ভিউৱাৰ্ছৰ অসম বাহিৰাই সকলোলৈকে বাপতি সাহোন কাতি বিহুৰ ওলগ জনালোঁ। যাতে বিহুটো সকলোৱে ভালদৰে পালন হয়। আপোনালোকে কোনে কেনেকৈ বিহু পালন কৰিছে জনাবচোন কমেণ্টত, বহুত ভাল লাগিব। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আহিন আৰু কাতি মাহৰ দুমাহী দিনটোতে কাতি বিহু পালন কৰা হয় আৰু ঘৰে ঘৰে আজিৰ দিনটো চাকি বন্তি সন্ধিয়া সময়ত জ্বলোৱা হয়, তুলসী ভেটি বনোৱা হয়। লোকাচাৰ অনুসৰি পথাৰত চাকি জ্বলাই যাতে শস্য ভালদৰে হ'ব পাৰে আৰু লক্ষীক আদৰাৰ বাবে আজি সন্ধিয়া সময়ত পথাৰত চাকি জ্বলাই। বহুত ঠাইত জেগা অনুসৰি নিয়মো বেলেগ হয়। আজি বিহু কেনেকৈ পালন কৰি চাই থাকোঁ। আজি কাতি বিহু বুলি বিশেষ একো বনোৱা নাই, কিন্তু ময়দাৰে কেইটামান মালপোৱা বনাবলৈ লৈছিলোঁ। সেয়েহে আপোনালোকৰ লগতো ভিডিঅ'টো অকণমান বেলেগ হ'ব বুলি ভাবি শ্বেয়াৰ কৰিলোঁ। কোনোবাই যদি এনেকৈ পিঠা বনাই খোৱা নাই নিশ্চয় খাব পাৰিব। মই অলপ প্ৰয়োজন অনুসৰি ময়দা ল'লোঁ, তাতে মই অলপ মোৰ প্ৰয়োজন অনুসৰি চেনি এড কৰিলোঁ আৰু প্ৰয়োজন অনুসৰি মই বস্তুখিনি অলপ বেকিং চ'ডা এড কৰিলোঁ আৰু তাতে মই এটা মালভোগ কল দিছোঁ আৰু মোৰ বস্তুখিনি প্ৰয়োজন অনুসৰি কেইচামুচমান আমুল পাউডাৰ গাখীৰ দিছোঁ। ইয়াতে খাবলৈ বেছি টেষ্টি হয় এনেকৈ দিলে। পানী নিদিয়াকৈ কমেও 10 মিনিটমান সময় মই এনেকৈ মঠি আছোঁ, যিহেতু বস্তুখিনি পানী নিদিয়াকৈ এনেকৈ মিশ্ৰণখিনি ল'লে খাবলৈ বেছি টেষ্টি হয়। সেয়েহে মই অলপ সময় এনেকৈ মঠি লৈছোঁ। লৈ পেলাই মই অলপ কুহুমীয়া পানী ইয়াত এড কৰিলোঁ। এড কৰিলে ইয়াত ডাঠ হৈ আছে, যিহেতু মোৰ কেমেৰাটো ধৰিবলৈ অসুবিধা হোৱাৰ বাবে মই হেতাখনেৰে এনেকৈ লৰাইছোঁ আৰু তাৰপিছত আকৌ অলপ ডাঠ হোৱা দেখি পানী দিলোঁ। পানী দি পেলাই আকৌ বস্তুখিনি মই হেতাখনেৰে এনেকৈ মিশ্ৰণ কৰি আছোঁ। তাৰপিছত মই আধা ঘণ্টামান সময় থৈ দিছোঁ। এনেকৈ থৈ পেলাই মই এইখিনি ঢাকোন মাৰি পেলাই আকৌ থৈ দিম। আধা ঘণ্টাৰ পিছত মই এইখিনি ভাজিম। ইয়াত ঢাকনা মাৰি থ'লোঁ। তাৰপিছত হৈ গ'ল আধা ঘণ্টা। এতিয়া মই ইয়াত দেখিছেনে বস্তুখিনি কিমান মিহি হৈ গ'ল আৰু ইয়াক কেৰাহী গৰম কৰি লৈ মই এতিয়া পিঠাখিনি ভাজিম ৰিফাইন তেল লৈ। যেনেকৈ ভাজে তেনেকৈ আৰু সকলোৱে জানেই আৰু ক'বলৈ একো নাই নতুনকৈ। তাৰপিছত মই সেয়েহে আপোনালোকক কৈছোঁ যে মোৰ পেজটো যদি এতিয়াও চাই থাকি কোনোবাই যদি মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু ইউটিউবত যদি মোৰ ভিডিঅ'সমূহ চাই যদি কোনোবাই এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰমৰ অবিহনে মই আগুৱাই যাব নোৱাৰোঁ। পুনৰ কৈছোঁ, মোক যাতে আগুৱাই যাবলৈ সুবিধা দিয়ে। পিঠাটো খাই চালোঁ, সেয়েহে ইয়াৰ পিঠাটো খুব ভাল লাগিছে। একদম কিবা এটা নতুন খুব বেছি ভাল লগাৰ কাৰণে আপোনালোকক অলপ দেখাই দিলোঁ। খাবলৈ খুবেই ভাল হৈছে, ভিতৰটো পূৰা সিজি গৈছে। কেইটামান নাৰিকলৰ লাড়ু বনালোঁ, এনেকৈ দেখাই দিলোঁ। গতিকে বিহুটো থুলমূলকৈ পাতিলোঁ। আপোনালোকৰ কেনেদৰে গ'ল জনাব। পুনৰ কাতি বিহু ওলগ জনালোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।